বন্ধুসকল, বৰ্তমান ভাৰতীয় সকলো খেলুৱৈ এমাহৰ ছুটীত। এই ছুটীৰ মাজতে এটা খুব বেয়া খবৰ ৰোহিত শৰ্মাৰ বাবে। বন্ধুসকল, আপোনালোকক কৈ থওঁ, ৰোহিত শৰ্মাৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হৈছে, য'ত ৰোহিত শৰ্মাৰ বিষয়ে কোৱা হৈছে। ৰোহিত শৰ্মাৰ বিষয়ে কিনো কৈছে আমি জানো আহক এই ভিডিঅ'ৰ দ্বাৰা। ভিডিঅ'টো আগবঢ়াৰ আগত আপোনালোকে কেতিয়া ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, প্ৰথমবাৰ আহিছে তেন্তে হ'লে ভিডিঅ'টো এতিয়া লাইক কৰি দিব আৰু এনেধৰণৰ ক্ৰিকেটৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, অহা মাহত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত এদিনীয়া আৰু টেষ্টৰ চিৰিজ খেলিবলৈ গৈ আছে আৰু এই চিৰিজৰ পাছতে ভাৰতীয় ক্ৰিকেট বোৰ্ডে এটা ঘোষণা কৰিছে যে তিনিওটা ফৰ্মেটত এই খেলুৱৈজনক অধিনায়কৰ দায়িত্ব দিয়া হ'ব। বন্ধুসকল, এই খবৰ পোহৰলৈ অহাৰ লগে লগে অনুৰাগীৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখা পোৱা গৈছে। বন্ধুসকল, কে.এল. ৰাহুল আৰু হাৰ্দিক পাণ্ডিয়াৰ দৰে দক্ষ খেলুৱৈ থকাৰ অৱস্থাত অনিয়মিত খেলুৱৈ শ্ৰেয়াছ আয়াৰক অধিনায়কৰ দায়িত্ব দিয়াটোক লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখা পোৱা গৈছে। বন্ধুসকল, আয়াৰে আহমেদাবাদত গাভাস্কাৰ ট্ৰফীত অন্তিম টেষ্টত শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ খেল বাদ দিবলগীয়া হৈছিল। তাৰ পাছত তেওঁ লণ্ডনত চাৰ্জাৰী কৰিবলগীয়া হ'ল। তাৰ পাছত বৰ্তমান তেওঁ ফিজিঅ'থেৰাপি চলি আছে আৰু এছিয়া কাপ 2023ৰ বাবে তেওঁ প্ৰস্তুতিও চলাই থকা হৈছে।